যেটো চৰকাৰ বনোৱাৰ যেটো শপত গ্ৰহণ অহা 5 তাৰিখত হ'ব 5 তাৰিখ অক্টোবৰত আৰু গোটেইখিনি আমি ঠিক কৰি আছোঁ আৰু এই শপত গ্ৰহণৰ আগতে আমাৰ অহাকালি 3 তাৰিখ হয় অহাকালি BPF দলৰে পলিচি মেকিং বডিৰ বৈঠক আছে এই বৈঠকত গোটেই ষ্ট্ৰেটেজিবিলাক আমি আলোচনা কৰিম চৰকাৰটো কেনেকৈ চলাই লৈ যাম কি এজেণ্ডা লৈ সেইটো আমি এনেতো কৈ আছোঁ ৰাজ্যৰ ওচৰত আমি কি কৈ আহিছোঁ সেইবিলাক গোটেই ফৰ্মেলিটিত আনিবৰ কাৰণে সেইটো অহাকালি আমাৰ বৈঠক আছে PMP বডিৰ মততে আমি যিখিনি প্ৰচাৰ কৰিছে নিৰ্বাচনৰ সময়ত এইবিলাক মানে কেনেকৈ ইমপ্লিমেণ্ট কৰিম সেইটো বিষয় লৈ আমাৰ আলোচনা হ'ব মততে ফৰ্মেলিটি কৰিব লগা দৰকাৰ আছে তো কোৱাটো কৈছে হয় কিন্তু যিখিনি পইণ্টছ আছে সেইখিনি কথাবিলাক আমি যাতে ৰেগুলাৰাইজ কৰিব পাৰে তাৰ কাৰণে PMP বৈঠক শপত গ্ৰহণ অনুষ্ঠানৰ পিছত প্ৰথমটো কাম কি হ'ব মাটিৰ পট্টা শপত গ্ৰহণৰ পিছত চৰকাৰৰ যেতিয়া দায়িত্ব লয় আমাৰ প্ৰথম এজেণ্ডা সেইটোৱে আমি প্ৰচাৰ কৰি আছোঁ হয় আমি আজি তাৰিখলৈকে আমি চৰকাৰৰ বহা নাই বহা পিছতে প্ৰথম কেবিনেট মিটিঙত আমাৰ বহুত এজেণ্ডা আহিব ইয়াৰ ভিতৰত এক নম্বৰে সেইটো মাটিৰ পাট্টা দিয়াটো বেলেগ নাই সকলো জনগোষ্ঠীক লৈ আপোনালোকে আগবাঢ়িব বুলি কৈছে বিজেপিৰ এটা চলিছে মুখ্যমন্ত্ৰী ছাৰে কৈছে যে হাগাঁও মহিলাৰ গোটেইখিনি NDA বিজেপিৰ হ'ব আমি BTCখন আমি আৱাজ দি আহিছোঁ ইলেকশ্যন সময়তো প্ৰচাৰ চলাই আহিছোঁ যে আমি এনেকুৱা চৰকাৰ চলাম যাতে কোনো জাতিয়ে আঘাত নাপায় এনেকুৱা ধৰণৰ চৰকাৰ চলাব বিচাৰিছোঁ আমি আৰু এই সময়ত আমি আকৌ ভাবিছোঁ নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীয়ে যেনেকৈ আমাক সহায় কৰিছে চৰকাৰ চলোৱা ক্ষেত্ৰতো চৰকাৰ চলাই যোৱা সময়তো সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ ৰাইজৰ নিশ্চয় চৰকাৰ চলোৱা ক্ষেত্ৰত আমি নিশ্চয় সহায় পাব এই আশা আছে আমাৰ বিৰোধীয়ে কিন্তু অলপ উলট পালট কৰি আছে বিৰোধীৰ কাম কৰিব এইটো আমাৰ ডাঙৰ কথা নহয় বিৰোধীয়ে বিৰোধীৰ ৰল ল'ব ইয়াত ক'ব লগা একো নাই আমাৰ স্পষ্ট কথা আজি অল ইণ্ডিয়া জমিয়ত আৰছাদ মাদানী প্ৰেছিডেণ্ট চাহাবৰ নিৰ্দেশত আজি অসম জমিয়তৰ প্ৰেছিডেণ্ট আমাৰ মুস্তাক আমফুট চাহাবৰ ডাইৰেকশ্যনত আজি ষ্টেট জমিয়তে আজি আমাৰ BPF দলৰ যিসকল MCLA আছে ইহঁতক লৈ পেলাই সম্বৰ্ধনা অনুষ্ঠান কৰিছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি উপস্থিত হৈছোঁ মুঠতে আমি খুব আনন্দিত আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতেও এই মুস্তাক আমফুট চাহাবে অসম জমিয়তৰ যিটো প্ৰেছিডেণ্ট মুস্তাক আমফুট চাহাব ডাঙৰীয়াই নিশ্চয় আমাক সহায় কৰিব চৰকাৰ চলোৱা ক্ষেত্ৰতো আৰু আমাৰ অল ইণ্ডিয়া প্ৰেছিডেণ্ট আৰছাদ মাদানী ডাঙৰীয়াও নিশ্চয় আমাক সহায় কৰিব আৰু অসম জমিয়তৰ জিলা পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত বা ষ্টেট লেভেলত যিসকল দায়িত্ব আছে নিশ্চয় চৰকাৰ চলোৱা সময়তো আমাক সহায় কৰিব বুলি আমি আশাবাদী সেইটো থাকিব নাথাকিব সেইটো অহাকালি আমাৰ PMP মিটিং আছে ইয়াত ডিচিশ্যন হ'ব EMটো আমাৰ আগৰ BTC চুক্তি যি নিয়ম আছে সেই হিচাপত BTC চুক্তিত 14জন EM থাকে স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16জন এই হিচাপত হ'ব